Hey guys, welcome back to my YouTube channel. আপোনালোকক সকলোকে মোৰ ইউটিউব ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু আজি আহিলে জুঙাল বলগৰ প্ৰতিমূৰ্তি চাবলৈ মই আগতো আহিছোঁ, কিন্তু আজি আহি বহুত ভাল লাগিল কাৰণ আপোনালোকক মই ব্লগ বনাই দেখাব পাৰিছোঁ। বলক ভিডিঅ'টো শেষলৈকে চাওঁ। জুঙাল বলহুৰ যিটো কাহিনী আপোনালোকৰ যদি পঢ়িব মন যায় দেউলাংখুই নামৰ কিতাপখনত আছে। মানে কাহিনীটো এনেকুৱা, জুঙাল বলহু আছিল মায়ঙৰ পৰাক্ৰমী বীৰ ৰজা, আৰিমত্ত আৰু সৰা ৰাজ্যৰ ৰাণী গংগাৱতী বীৰ পুত্ৰ। কিবা অপৰাধত নিজে শাস্তি মূৰ পাতি ৰাজপথ ত্যাগ কৰি বনবাস খাটিবলৈ যায়। তাৰ পাছতেই গংগাৱতী গৰ্ভত জুঙাল বলহুৰ জন্ম হয়। পিতা আৰিমত্তৰ দৰে পুত্ৰ জুঙাল বলহু পৰাক্ৰমী বীৰ আৰু বাহুবলী আছিল। জুঙাল বলহু গড়। এই তৰোৱালখন দেখিছেনে? তৰোৱালখনৰ নাম দেউলাংখুই। আৰু দুফালে দুটা পুখুৰী আছে। বহুত ধুনীয়া হয় পৰিৱেশটো, আপোনালোকো আহিবচোন। আমাৰ উঠি অহা প্ৰজন্মই প্ৰায়ে নাজানে জুঙাল বলহুৰ নাম মৃগাংক আৰু দেউতাকৰ নাম আৰিমত্ত আৰু মাকৰ নাম গংগাৱতী। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব। বাই বাই।